Hey guys, মই অন্যটি ভিডিঅ'লৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ আৰু যোৱাটো শেষৰ ভিডিঅ'টোত গম পাইছিল মই বাহঁতৰ ঘৰত আহিছোঁ। বিশেষ ক'বলৈ গ'লে 3 বছৰ মূৰত আহিছোঁ যিহেতু সেইবাবে এই ভিডিঅ'টো হৈছে তাৰ পিছদিনাখনৰ আৰু বায়ে আমাক ফুৰাবলৈ লৈ আহিছে মনোহৰী ৰিজৰ্ট আৰু বাহঁতৰ ঘৰৰ পৰা যিহেতু বেছি দূৰ নহয় ওচৰতে সেই বোলো আৰু আমি ঘপককৈ ওলাই ল'লোঁ। তো বায়ে আমাক ফুৰাবলৈ লৈ আহিছে আৰু চব আপোনালোকে ভিডিঅ'টো মই কিমান দেখাব পাৰোঁ চাই যাব শেষলৈকে। আৰু আহি আমি পাবলৈ হৈছেহি আৰু এটা কথা মনত লক্ষ্য কৰিছোঁ যে দুয়োফালে বাগান আৰু ইমান ধুনীয়া ৰাস্তাটো আৰু ইমান ধুনীয়াকৈ বনাই দিছে। তাতে আকৌ ইয়াত ৱাল পেইণ্টিং কৰি আছে, সুন্দৰ লাগিছে মানে জেগাডোখৰো ভাল লাগিছে। আৰু মই ক'বলৈ গ'লে প্ৰথমবাৰ আহিছোঁ আৰু কোন কোন আছে মোৰ ভিডিঅ' চোৱা ডিব্ৰুগড়ৰ কমেণ্ট কৰিব চাওঁচোন মোৰ ফ্ৰেণ্ড আছেনে নাই বাৰু। আৰু মই বিশেষকৈ ভিডিঅ'বিলাক বহুত দেৰিকৈ দিওঁ, সেয়া এটা মোৰ ভুল আৰু কি ক'ম, সুস্থি যিহেতু এডিট কৰিবলৈ লাগে। আৰু এইদৰে আমি আহি পালোঁহি আৰু গাড়ীখন পাৰ্ক কৰক, তাৰপিছত নামি যাম, তাৰপিছত আপোনালোকক মই দেখাই আছোঁ যিহেতু মই প্ৰথমবাৰ আহিছোঁ। চাই যাব ভিডিঅ'টো। মোৰ ভাগিনা আগে গৈ আছে, মোৰ বা সৰু বা পোৱালীকেইটা আৰু মই। আৰু পোনপ্ৰথমে সোমাই যি ধুনীয়া ধুনীয়া ফুল দেখিছোঁ মানে এনেকুৱা লাগিছে যে ছিঙি লওঁ, ইমান ধুনীয়া চাওকচোন। ছাইডত ইমান মানে চবফালে গুলপীয়া, কমলা, হালধীয়া, ৰঙা, মানে ইমান ধুনীয়া লাগিছে যেন লৈ আহোঁ নিচিনা লাগে। বহুতে কিন্তু চুৰ কৰি নিয়ে, মই শুনিছোঁ দেখিছোঁ বাৰু, নকওঁ এতিয়া নামবিলাক। দেখিছেনে ইমান ধুনীয়া, মোৰ একদম সোমায়ে বহুত ভাল লাগিছে। আৰু ইমান চফা কৰি থৈছে চবফালে, চফা কৰি থোৱা স্বত্তেও মানে আকৌ চফা কৰি আছে। আমি যোৱা দিনাখন আৰু কেইদিনমানৰ পিছত কোনোবা ডাঙৰ মানুহ হোৱাৰ কথা আছে সেই বুলি বোলে চফা কৰি আছে। মই সুধিছিলোঁ, কিনা জাবৰ কিছুমান দেখিছোঁ যে। আৰু সোমাই কিনে ইমানে মানে ধুনীয়া লাগিছে কি ক'ম, ৰিলটো নবনোৱাকৈ থাকিব নোৱাৰোঁ, সেইবাবে ভাঙিনৰ মোবাইলটো দিছোঁ আৰু ৰিল বনাই দিবি বুলি। তাৰপিছত গাড়ীখনো দেখিলোঁ, সিহঁতি উঠিম বুলি ক'লে, সিহঁতি উঠিলে। মানে মই বহুত ভাল পাওঁ মানে গৈ কেনে যে, আৰু ইমান ধুনীয়া, লাজো লাগিছে ৰিল বনাবলৈ। তথাপি আৰু এটা ইমান ধুনীয়া জেগাত গৈছোঁ, ৰিল নবনাইনো কেনেকৈ থাকোঁ, সেই বুলি বনালোঁ মানে কেইটামান। যদি মোৰ ৰিলচ চাব বিচাৰে তেতিয়াহ'লে ইনষ্টাগ্ৰামত ফ'ল' কৰিব, হীয়াসোণোৱাল বুলি আছে, লুপিকা হীয়াসোণোৱাল বুলি আছে, পাব আপোনালোকে, চাৰ্চ কৰিব। মানে নুচু জেগা নাই, মানে চব ফালে ঘূৰি চাইছোঁ, পিছফালেও আহি চাইছোঁ, মানে ইমান ধুনীয়া লাগিছে মানে কি ক'ম। আৰু ভাবিলোঁ এই ঘৰটোতো ফটো একপি মাৰি লওঁ বুলি, আৰু বিশেষকৈ ঘৰটো কালাৰ কৰি থৈছে আৰু মই চুই চাইছোঁ, গোন্ধাই আছে পূৰা। তথাপিও গাত লাগি কেনে ফটো মৰা নাই, নুঠিলেও বাৰু লাগি যাব বুলি আহিছোঁ যেতিয়া ধুনীয়াকৈ ফটো মাৰি দিওঁ বুলি প'জ দিছোঁ। আৰু ভাগিনক সুধিছোঁ হ'ল নাই বুলি, ফটো মাৰিলোঁ। বিশেষ মানে বৰ এটা ভাল নহ'ল আৰু তথাপি পিছত চাইছোঁ, সেই স্পীডকৈ মাৰিলে এইটোৱে বেয়া হৈ যায়। আৰু বেটি আহিছে, বেটিকো মাৰি দিছোঁ। আৰু পোৱালি দেখিছেনে ইমান মানে কচু ওপৰপাতলত তলৰ পৰা ওপৰত এনেকৈ কৰি আছে। আৰু বাতি অলপ ওপৰত মাৰিলে, মই মানে ইয়াৰ পৰা লৰচৰ নহ'লোঁ, ইয়াতে মাৰিলোঁ, মানে বেছি ওপৰলৈ নগ'লোঁ। বেটিকো মাৰি দিলোঁ, ময়ো মাৰিলোঁ, ইমানে। বাকী ইয়াতো চিৰিখনটো ৰিলচ বনাইছোঁ, নবনোৱা নহয়। ভিউটো চাওকচোন ইমান ধুনীয়া লাগিছে। ৰ'ব নোৱাৰি ৰিলচকে বনাই আছোঁ, মানে কি ক'ম, খোৱাব পাহৰিয়ে গ'লোঁ। আৰু গৈছোঁ যিহেতু কিবা খাব লাগিব ন। আৰু এইটো হৈছে মোৰ ডাঙৰ ভাগিন, ইও এটা বনাই ল'লে। আৰু তাৰপিছত মই ৰিলচ বনাই থাকোঁতে এইফালে বাহঁতি আহি বহিলে। তাৰপিছত ময়ো আহিলোঁ, ভাবিলোঁ কি অৰ্ডাৰ দিছে, সিহঁতক সুধিলোঁ, ক'লে কি তই অৰ্ডাৰ দে, আমি খাম বুলি এনেকৈ কৈছে, তোৰ পচন্দৰ। তাৰপিছত মই ভাবিলোঁ ঠিক আছে, সেইবাবে দিলোঁ নান আৰু বাটাৰ চিকেন খাই লাহেকৈ ৰিজৰ্টৰ পৰা ওলাই দিলোঁ। যিহেতু লগত ড্ৰাইভাৰজনো আহিছিলে আৰু তেখেতক বহুত মাতিলে, মানে ড্ৰাইভাৰ বুলি নহয়, ভিনদেউ ভাগৰ লগৰে আৰু বহুত মাতিলোঁ খাবলৈ, কিন্তু নাহিলে মানুহজনে। তাৰ বাবে বেয়াও লাগিছে, ইমান দেৰি কৰিলোঁ আমি। তাৰপিছত আহি কিনে সোনকালে ওলাই আহিলোঁ ঘৰলৈ বুলি ৰাওনা হ'লোঁ। আজিলৈ ভিডিঅ'টো ইমান নাছিল, বাই বাই।